हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে এতিয়া সময় প্ৰায় 11টা মান বাজিছে আৰু ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ মই আৰু ভাবিছোঁ আজি ৰেচিপি এটাকে শ্বেয়াৰ কৰোঁ তো ফ্ৰেন্ডছ চাই থাকক ভিডিঅ'টো শেষলৈকে তাৰ পিছত আহিলোঁ পাকঘৰত আৰু সবজি বনোৱাৰ আগতে ভাবিছোঁ চাহ কাপ খাই লওঁ হে চাহ অকণ পাতিলোঁ আৰু এইফালে ৰাতিপুৱা এয়া আলু সিজোৱা আছিলে মানে ৰাতিপুৱাৰে হয় তো অকমান আছিলে তাকে চাহৰ লগত খাওঁ বুলি ভাবিছোঁ এইপিনে বিলাহী পিয়াজ এইবোৰ মানে যোগাৰ কৰি থৈছোঁ আৰু সবজি কাৰণে এইফালে আছে মানে পাপৰো ভাজি থোৱা আছিলে তো তাকে চাহৰ লগত এয়া বইল আলুকে খাই লওঁ বুলি ভাবিছোঁ আৰু যেহেতু বিহুৰ সময়ত এইবোৰ উলিয়াই হয় নহয় আৰু সেয়াই আনিছিলে আৰু হে চাহৰ লগত খাই ল'ম তাৰ পিছতে মই সবজিৰ কাৰণে যা যোগাৰ কৰিম আৰু যেহেতু সব যা যোগাৰ কৰি থৈ আছে মাত্ৰ বনাবলৈ বাকি আছে আৰু ৰাতিপুৱাকে বেপাৰীৰ পৰা 1 কেজি মাছ লৈছিলে আৰু এয়া কাটি মেলি মানে ধুই মেলি চাফ চিকুণ কৰি থোৱা আছে আৰু ইয়াকে প্ৰথমে ফ্ৰাই কৰি ল'ম তাৰ পিছতে বিলাহীৰ লগত বনাম বুলি ভাবিছোঁ আৰু এইফালে বিলাহীও কাটিলোঁ আৰু দুটা মিডিয়াম সাইজৰ পিয়াজ লৈছোঁ তাৰ পিছত এইপিনে বাৰীৰে ধনিয়া ছিঙি থোৱা আছে আৰু এয়া কেৰাহী এখনতে মানে তেল দি ললোঁ জোখৰ অনুসৰি আৰু ইয়াতে হালধি নিমখ সানি লৈছোঁ তাৰ পিছত গৰম তেলতে এয়া এপিচ এপিচকে দি দিম গোটেই মানে মাছৰ টুকুৰাবোৰ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম আৰু দুই সাইডে ৰঙচুৱা হৈ যোৱাকৈ ফ্ৰাই কৰিম আৰু এয়া প্ৰথমে মূৰৰ পিচবোৰ দি লৈছোঁ আৰু এনেকুৱাকৈ যিমানখিনি মাছ আছে আৰু গোটেইখিনিকে ফ্ৰাই কৰি ল'ম তাৰ পিছত মাছ ভজা তেলতে মই সবজিখিনি বনাম মাছখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু সেইখিনি তেলতে কাটি থোৱা পিয়াজখিনি ইয়াতে দি ললোঁ আৰু অকমান ভাজা পিছত ইয়াতে আদা আৰু নহৰু পেষ্ট অকমান দি দিম আৰু আদাটো বৰ বেছি ব্যৱহাৰ কৰা নাই জাষ্ট অকমান দিছোঁ আৰু নহৰু অকমান দিছোঁ আৰু এয়াই ধুনীয়াকৈ অকমান মানে সোণালী ৰঙৰ হৈ আহিব তাৰ পিছত ইয়াতে বিলাহীখিনি দি দিছোঁ আৰু এয়া বিলাহীখিনি পেষ্ট বনাই লোৱা নাই বাৰু এনেকৈ অকণ ডাঙৰকৈ কাটি লৈছোঁ আৰু ধুনীয়াকৈ কিছু সময়ৰ কাৰণে এনেকৈ লৰাই ল'ম আৰু এই বিলাহী সিজিব বৰ বেছি সময় নালাগে হয় নহয় সিজি আহিলে ইয়াতে এয়া নিমখ আৰু হালধি দিছোঁ যিহেতু মাছ ফ্ৰাই কৰোঁতে অলৰেডি দিছিলোঁৱে কিন্তু অলপ কম আছিলে সেয়াই এতিয়া অলপ কম পৰিমাণে দিলোঁ আৰু এইপিনে সিজিয়ে আহিছে চাওকচোন আৰু ইয়াতে জোখৰ অনুসৰি গৰম পানী দি দিছোঁ আৰু এয়া এটা উতল অহাৰ পিছত ইয়াতে মই মাছৰ পিচবোৰ দি দিম দেখিছেনে গোটেই মাছৰ টুকুৰাবোৰ মই ইয়াতে দি দিছোঁ আৰু একেবাৰে ফ্ৰাইটো একেবাৰে ৰঙচুৱা হৈছে আধা ফ্ৰাই হোৱা নাই একেবাৰে মানে ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু এয়াই ধনিয়াখিনি কাটি লৈছিলোঁ আৰু ইয়াতে ধনিয়াখিনি দি দিম আৰু কিছু সময়ৰ কাৰণে এনেকৈ ঢাকি থৈ দিম অকমান মানে জোলখিনিও কমি আহিব আৰু এয়া চাওকচোন এইফালে ধুনীয়াকৈ মানে মাছ ৰেডি হৈ গ'ল আৰু ইয়াতে লাষ্টত অকমান ৰং জলকীয়া দি দিছোঁ যিহেতু জ্বলাৰ পৰিমাণটো কমকৈ লাগে আমাৰ ঘৰত মানে সেয়াই এইপিনে হৈ গ'ল মোৰ মাছ ৰেডি তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব যদি চাই ভাল পালে লাইক কৰি দিব চেনেলটো যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব